Hello guys, welcome back my YouTube channel Nabajit vlog. So guys, আপোনালোকক দেখুৱাম আজি কলিকতা চহৰৰ পৰা একদম চেন্নাইলৈকে। তো guys, ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। Roti ahi gol moi roti kham etia aru ende puri mari ase pura puri khai ase guys kolikatar bus sauk kenekwa sauk guys bengali likha thaka sob guys amai signboard khan saksun guys okhomia likha thaka jan lagil kolikatat to guys ami mane ene puribo ola ahilo mane hotel roomor pura ola kene ene mane kolikatar kon samuri abilu mane shahor kon Ude shahor to sabo nor mane olop ki baro sabo ola aise mane guys abamako dekham bole abilu sai thako 20 টাকা ইয়া করে দিয়া তার সামনে খাইলে মানে 20 টাকা পয়সা হে খাৰ আমি এতিয়া পুৰা মানুহগিটা কিবা কৰি যাই পাও নেকি তামিলনাডু এতিয়া আকৌ ভাত খাবা বসু একদম খা নান খা পেট ভৰে খা তুই খা পবন guys এখন আচৰিত ধৰণৰ বেটাৰী ৰিক্সা দেখিলো মানে আমাৰ অসমতকৈ অলপ বেলেগ তো গাইছ চাওক আপোনালোকে ঠেলাৰ চকা লগাই লৈছে পিছফালে সেইকাৰণে দেখুৱালো মানে অসমত তেনেকুৱা দেখা নাই সৰু সৰু চকাই মানে বেটাৰী ৰিক্সাত যেনেকৈ থাকে তেনেকৈ কিন্তু ইয়াতে অলপ বেলেগ দেখা পালো ডিফাৰেন্স তো গাইছ চাওক না A few moments later ये अंकल बहुत अच्छा खाना बनाता है ये बंदा खा रही है देखो स्वादी खाना बनाता है ना बहुत मैंने अभी लिया खाना গাইছ চাওক বাহিৰৰ পৰা চাওক এয়াৰপৰ্টটো এই বুঢ়াখন দৰকাৰ ক'ত যা তই পৰি কঁকাল ভাঙিব লাহে লাহে যা মাইনাহঁত দে বেছি থাক পিছে আমাৰ পইচা পাতি নাহে আৰু কিনিব লাগি এইবিলাক কেক কিমান দাম যে হ'ব নে এই খুৰা মোবাইলটো কম কালাৰ গাইছ আমি চাওক এক্সিলেটাৰত আছো আমি মানে য'তে যাওঁ হিলাই দিওঁ মানে আৰু সঁচা কথা আৰু এতিয়া কোনো নাহে আমি অহা দেখা পাই এইগিলা আহি আছে পিছে গাইছ কেইটামানে চিগাৰেট খাব গৈছে চিগাৰেটৰ দাম শুনি একদম পলাইছে এডাল চিগাৰেটৰ দাম 350 টকা 350 টকা দি কোনোবাই চিগাৰেট খাব 350 টকাত আমাৰ অসমত কিমান পেকেট চিগাৰেট পাম আৰু ইহঁতে এই চিগাৰেটৰ দাম সুধি পেলাই পলাইছে গোটেইকেইটাই গাইছে এয়াৰপৰ্টৰ ভিতৰত পুৰা মিঠাই দোকান কিন্তু দাম শুনিলে পলাব লাগিব 3 লুটি মান খাই গাইছ এখন চাওক অলংকাৰৰ দোকান বাইদেউহঁত ব্যস্ত হৈ আছে বাৰু মনে মনে ভিডিঅ' কৰিছোঁ তো অলংকাৰ আনবা গেলে পলাব লাগিব 3 লুটি মান খাই পেলাই এইটো আমাৰ মাইনা বহি আছে Because ये फ्लाइट अभी अभी लैंडिंग हुआ है यहाँ पर
জীৱনত বহুত ষ্টেচন দেখিলোঁ কিন্তু চাৰ্জিং ষ্টেচন প্ৰথমবাৰ দেখিছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ গাইছ এতিয়া আমি উৰা মাৰিম কলিকতাৰ পৰা চেন্নাইলৈ তো গাইছ আপোনালোকক কি পাৰোঁ দেখুৱাই যাম আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা থাকিল জিংকে লাগছি উই থকা প্লেনখন নেপেললি হ'লে মাটিত তাৰপিছত কি ঘুটকল লাগছি এনতে এই তাতে পকলা হলি নেকি কিয় ঘুটকে আছা উৰি থকা প্লেনখনত কিয় ঘুটকে মৰি আছা এনকে গাইছে মই জোতা তোতা খুলি লৈছোঁ একদম তাৰপিছত এইটো আমাৰ খাৱাৰ ভাণ্ডাৰ মানে এইটো খাৱাৰ মেইন জেগা এইবিলাক খালোঁ শেষ এতিয়া এইটো বিস্কুট আছে তাৰপিছত বটলটো থৈ দিছোঁ আৰু এইটো ফ্ৰী দিছে আমাৰ নয়ন মেকআপ আৰু লগত আছে আমাৰ এইবিলাক কেক আছে বিস্কুট আছে পানী বটল মাৰৰ অভাৱ নাই আমাৰ খাৱাৰ বাহ বিস্কুট দুটা কেক বেগত আৰু এটা থাকিলে তাৰপিছত এইটো ফ্ৰীতে দিয়া বিস্কুটটো পুৰা ঠাণ্ডা হৈ আছে এইটো কি থাকে এইটোহে খাব লাগে এইটোহে মেইন ফ্ৰী দিয়া বস্তু তো খাওঁতে বাৰু দেখাই দিম আপোনালোকক চাই থাকক আৰু এইটো খাব নাপাওঁ অৱশ্যে আমাৰ সিফালে সিও মানে খুজি আছে কিংকে দিম সিয়াকেইটা কাষত বহি আছে এই দুটা ধুনীয়া ধুনীয়া সেইকেইটাকে খাই থাক বেষ্ট অফ লাক ভাই বেষ্ট অফ লাক गाइस देखिए हम फ्लाइट से अभी उतरे हैं और हमको फ्लाइट में एक बहुत ही क्यूट सी लड़की मिली वो रहा उसको देख के मेरा दिल धक धक करने लगा भाई